যদি মই আপোনালোকক কওঁ এটা এলিয়েনৰ ছবি কল্পনা কৰক, মই বিশ্বাসেৰে ক'ব পাৰিম যে আপুনি কল্পনা কৰা ছবিখন এটা বগা শৰীৰ থকা কলা চকুযুক্ত জীৱৰ নিচিনা। আৰু আপুনি কল্পনা কৰা জীৱটোৰ শৰীৰটো মানুহৰ নিচিনা। পিছে এইখন এলিয়েনৰ প্ৰকৃত ছবি নহয়। ভাগ 1, এলিয়েনবোৰনো কি? পৃথিৱীৰ বাহিৰৰ কোনো গ্ৰহত যদি জীৱৰ উৎপত্তি হয়, সেইবোৰ জীৱই এলিয়েন। এলিয়েনবোৰ প্ৰখৰ বুদ্ধিৰ মেৰুদণ্ডী প্ৰাণী হ'বই লাগিব বুলি কোনো কথা নাই। মংগল গ্ৰহত যদি বীজাণু বিচাৰি পোৱা হয়, সেইবোৰকো এলিয়েন বোলা হ'ব। আমি নেজানো এলিয়েনবোৰ এই বিশ্বব্ৰহ্মাণ্ডত আছে নে নাই। আমাৰ তাৰকা ৰাজ্য হাতীপতিত কোটি কোটি নক্ষত্ৰ আছে। নক্ষত্ৰবোৰৰ পৰা এটি নিৰ্দিষ্ট দূৰত্বত থাকিলে ইহঁতৰ গ্ৰহবোৰত পানীৰ সৃষ্টি হ'ব পাৰে। এনেকুৱা গ্ৰহবোৰক হেবিটেবল প্লেনেট বোলে। আমাৰ সৌৰজগতৰ নিচিনা হেবিটেবল প্লেনেট হাজাৰ হাজাৰটা আছে। পিছে বৰ্তমানলৈকে আমি কোনো এলিয়েন দেখা নাই। হ'ব পাৰে বিশ্বব্ৰহ্মাণ্ডত কোনো এলিয়েনে নাই। ভাগ 2, কাৰ্ডশ্বেফৰ মাপকাঠি। এটা জীৱই জুইৰ আৱিষ্কাৰ কৰাৰ পৰা মহাকাশত ভ্ৰমণ কৰিব পৰাৰ উপযোগী হ'বলৈ কোটি কোটি বছৰৰ সময় লাগে। এই সময়ছোৱাত জীৱটোৰ সমস্ত জাতিটোৱে বিভিন্ন স্তৰ অতিক্ৰম কৰে। এই স্তৰবোৰক কাৰ্ডশ্বেফৰ মাপকাঠিৰ সহায়ত জোখা হয়। এই স্তৰবোৰ হৈছে ক্ৰমে টাইপ 0 সভ্যতা, টাইপ 1 সভ্যতা, টাইপ 2 সভ্যতা আৰু টাইপ 3 সভ্যতা। এতিয়া মই এই স্তৰবোৰৰ বিষয়ে চমুকৈ ক'ম। যিবোৰ জীৱই জুইৰ ব্যৱহাৰ কৰিবলৈ শিকে, সেইবোৰ জীৱক টাইপ 0 সভ্যতা বোলে। টাইপ 1 সভ্যতাৰ জীৱই নিজে বাস কৰা গ্ৰহটোৰ সমস্ত শক্তি ব্যৱহাৰ কৰিব পাৰিব লাগিব। টাইপ 2 সভ্যতাৰ জীৱই নিজৰ নক্ষত্ৰ প্ৰণালীৰ নক্ষত্ৰটোৰ শক্তি ব্যৱহাৰ কৰিব পাৰিব লাগিব। এইটো সম্ভৱ হৈ উঠিব ডাইচন স্ফিয়াৰৰ দৰে ষ্ট্ৰাকচাৰৰ সহায়ত। আমি টাইপ 3 সভ্যতাও আছে বুলি কল্পনা কৰি লওঁ। হ'ব পাৰে এই সভ্যতাৰ জীৱই নিজৰ ওচৰ চুবুৰীয়া নক্ষত্ৰ প্ৰণালীৰ শক্তিও ব্যৱহাৰ কৰিব পাৰে। মই জানো আপোনালোক সকলোৱে জানিব খুজিছে মানুহবোৰ কিমান সভ্যতাৰ প্ৰাণী। আমি মানুহবোৰ টাইপ 0.75 সভ্যতাৰ জীৱ। তাৰ অৰ্থ হ'ল আমি আমাৰ গ্ৰহ পৃথিৱীৰ 3/4 শক্তি ব্যৱহাৰ কৰিব পাৰোঁ। অহা 2-3 শতিকাৰ ভিতৰত মানৱ জাতি টাইপ 1 সভ্যতাৰ জীৱ হৈ উঠিব। ভাগ 3, চেকনি তত্ত্ব। আপোনালোকে মন কৰিছেনে চাহ আৰু চাহপাতৰ বৈশিষ্ট্যসমূহ পৃথক। চাহৰ বৈশিষ্ট্যই ইয়াক চাহৰ চেকনি পাৰ কৰাত সহায় কৰে। এই চেকনিয়ে অকল চাহপাতবোৰহে ধৰি ৰাখে। একেদৰে পৃথিৱীৰ প্ৰাণীবোৰে কিছুমান চেকনি অতিক্ৰম কৰি বৰ্তমানৰ অৱস্থাত উপনীত হৈছে বুলি বিজ্ঞানীসকলে ক'বলৈ খোজে। এই চেকনিটো হ'ব পাৰে এককোষীৰ পৰা বহুকোষীলৈ বিভাজন, হিমযুগত বাছি থকা ইত্যাদি। বোধ কৰোঁ এলিয়েনবোৰে এই চেকনি পাৰ হ'ব নোৱাৰিলে। সেয়া আমাৰ বাবে সুখবৰ, কিয়নো আমি অতি ভাগ্যৱান। পিছে এনেকুৱাও হ'ব পাৰে আমি বৰ্তমানলৈ চেকনিখন পাৰেই কৰা নাই। হ'ব পাৰে এই চেকনিখনৰ সন্মুখীন হ'লে আমি মৃত্যুমুখত পৰিম। এই ক্ষেত্ৰত চেকনিখন হ'ব পাৰে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক প্ৰযুক্তি,
গোলকীয় উষ্ণতা জলবায়ু পৰিৱৰ্তন ইত্যাদি ইয়াৰ অন্য এটা কাৰণ হ'ব পাৰে নিউক্লিয় যুদ্ধ বোধহয় এই চেকনি পাৰ কৰিব নোৱাৰিয়েই এলিয়েনবোৰ মৃত্যুমুখত পৰিল ভাগ 4 অতি উন্নত এলিয়েন তত্ত্ব মই বৰ্তমানলৈকে টাইপ 0 টাইপ 1 টাইপ 2 আৰু টাইপ 3 সভ্যতাৰ জীৱৰ বিষয়ে ক'লো পিছে এনেকুৱাও হ'ব পাৰে কিছুমান টাইপ 4 আৰু টাইপ 5 সভ্যতাৰ জীৱও আছে বোধহয় টাইপ 4 সভ্যতাৰ জীৱবোৰে একোখন তাৰকা ৰাজ্য ৰাজত্ব কৰে আৰু টাইপ 5 সভ্যতাৰ জীৱবোৰে বহুতো তাৰকা ৰাজ্য ৰাজত্ব কৰে হয়তো আমাৰ নিজ তাৰকা ৰাজ্য হাতীপতিতো এনে এলিয়েন আছে হ'ব পাৰে যেতিয়া মানৱ জাতিয়ে টাইপ 2 সভ্যতা অথবা টাইপ 3 সভ্যতা হৈ উঠিব এনে টাইপ 4 বা টাইপ 5 সভ্যতাৰ জীৱই মানৱ জাতিক ধ্বংস কৰি পেলাব হ'ব পাৰে এটা টাইপ ওমেগা সভ্যতাও আছে হ'ব পাৰে এনেবোৰ সভ্যতাৰ জীৱই বিশ্ব ব্ৰহ্মাণ্ডখনৰ সৃষ্টি কৰিছিল ভাগ 5 ঘন অৰণ্য তত্ত্ব হ'ব পাৰে এই বিশ্ব ব্ৰহ্মাণ্ড বা আমাৰ নিজা তাৰকা ৰাজ্য হাতীপতিতেই শ আধুনিক এলিয়েনৰ সভ্যতা আছে আৰু সকলোবোৰ এলিয়েন লুকাই আছে আপোনালোকক এটা কথা সুধিছোঁ যদি আপুনি এলিয়েন এটাক লগ পায় কি হ'ব আপুনি যদি এলিয়েনক কিবা এটা কথা ক'বলৈ চেষ্টা কৰে তেনেহ'লে এলিয়েনটোৱে আপোনাৰ কথা বুজি পোৱাৰ সম্ভাৱনা কিমান বহুতেই কম নহয় জানো তেতিয়া যদি এলিয়েনটোৱে আপোনাৰ কথাটোৱে বুজি নাপায় এলিয়েনে কি কৰিব আক্ৰমণ কৰিব নহয় জানো সেইকাৰণে এলিয়েনবোৰে এটাই আনটোৰ পৰা লুকাই থাকে যিদৰে আমি জীৱনবিহীন নক্ষত্ৰ প্ৰণালী এটাত সকলোৰে পৰা লুকাই আছোঁ সামৰণি বন্ধু নে শত্ৰু হয়তো আমি ভবা সকলোবোৰ কথাই ভুল হয়তো এলিয়েনবোৰ খুবেই বন্ধুত্বপূৰ্ণ হ'ব পাৰে যেতিয়া মানৱ জাতিটো পৰিপক্ক হ'ব এলিয়েনবোৰে আমাক লগ কৰিবলৈ আহিব হ'ব পাৰে আমি এই বিশ্ব ব্ৰহ্মাণ্ডত থকা একমাত্ৰ জীৱ আমাৰ বৰ্তমানৰ ভৰসা হৈছে জেমছ ৱেব স্পেচ টেলিস্কোপ বৰ্তমানৰ আটাইতকৈ শক্তিশালী মহাকাশ দূৰবীক্ষণ যন্ত্ৰ হয়তো জেমছ ৱেব স্পেচ টেলিস্কোপে এদিন আমাক এলিয়েনৰ লগত চিনাকি কৰাই দিব ধন্যবাদ